নমস্কাৰ মই নিজে মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ কুচিয়া আৰু মই কুচিয়াখিনি মাংসৰ দৰেই বনাইছোঁ আৰু আপোনালোকে যদি এনেদৰে বনাইছে জনাব আৰু যদি বনোৱা নাই এবাৰ বনাই চাব। মাংস যেনেদৰে যি পদ্ধতিৰে আমি বনাওঁ সেই পদ্ধতিৰে মই বনাইছোঁ আৰু ইয়াত মোক লাগিব 2টা ডাঙৰ চাই আলু আৰু লগতে 2টা ডাঙৰ চাই পিঁয়াজ। মোৰ কুচিয়া বেছি নহয় কাৰণে মই সিমানটোৱেই লৈছোঁ আৰু লগতে অকণমান মছলা জিৰা গুড়ি ৰং গুড়ি আৰু গৰম মছলা চিকেন মছলা আৰু লগতে আদা নহৰু জালুক আৰু জলকীয়া খুন্দি লৈছোঁ। এফালে কেৰাহীত তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াত মই পিঁয়াজ দি দিলোঁ আৰু তেলখিনি মই কুচিয়া অনুযায়ী লৈছোঁ আৰু ভালদৰে পিঁয়াজখিনি ভাজি ল'ম। আৰু আপোনালোকে কুচিয়া খাইছেনে? হয়তো সকলোৱে খাইছে। আৰু ভালদৰে যেতিয়া পিঁয়াজখিনি ভাজ খাই গ'ল তাৰপিছতে ইয়াত যিটো পেষ্ট বনাই থৈছিলোঁ আদা নহৰু জিৰা আৰু জালুকৰ সেই পেষ্টটো দি দিম আৰু লগতে আলুখিনি অকণমান ভাজি লোৱাৰ পাছতে ইয়াত আমি ব্যৱহাৰ কৰিম কুচিয়াখিনি আৰু কুচিয়াখিনি ভালদৰে ভাজি ল'ম। আৰু মই কুচিয়াখিনি এতিয়া ভজা আগতো এবাৰ ভালদৰে ভাজি লৈছিলোঁ, ফ্ৰাই কৰি লৈছিলোঁ, যেনেকৈ মাছ ফ্ৰাই কৰোঁ তেনেদৰে ফ্ৰাই কৰি মেলিহে আকৌ বনাইছোঁ আৰু সোৱাদ অনুযায়ী নিমখ দিলোঁ। ঢাকন মাৰি মাৰি ভালদৰে ভাজি ল'ম। আৰু মই এই কুচিয়াৰ জোলকণ জুইতে বনাইছোঁ। জুইত বনালে এনেও সোৱাদটো বাঢ়িয়ে যায় সকলো বস্তুৰে। ভালদৰে এতিয়া যিটো ভালদৰে ভাজি লোৱাৰ পাছত এতিয়া যিটো আমি মছলা পেষ্ট বনাই থৈছিলোঁ সেইটো দি দিম। মই পানী অকণমান দি পেলাই দি থৈছিলোঁ তেতিয়া মানে ভালদৰে মিল খাই যায় বুলি মই ভাবোঁ। আৰু যেতিয়া পানীখিনি শুহি যাব তাৰপিছত এনেদৰে এটা বাতি হিচাপ কৰি মই 3 বাতি পানী দিছিলোঁ আৰু এই পানীখিনি ভালদৰে আলুখিনিৰ লগত কুচিয়াখিনি সিজি পানীখিনি যেতিয়া একেবাৰে নাইকিয়া হৈ যাব তাৰপিছতে কুচিয়াখিনি হৈ যাব। আৰু মই বেছি জোলো বনোৱা নাই, কুচিয়াখিনি এটা জোখত ৰাখিছোঁ। আৰু এনেদৰে মোৰ কুচিয়াৰ জোলকণ হৈ গ'ল। জ্বলা কমকৈ ব্যৱহাৰ কৰিছোঁ, সেয়ে তাৰ জলকীয়া বদলি মই জালুক ব্যৱহাৰ কৰিছোঁ। আৰু এয়া কুচিয়াৰ জোলকণ খাই ভালেই লাগিছিল আৰু যদি আপোনালোকে এনেদৰে খাই চোৱা নাই এবাৰ বনাব, ভাল পাব। বেছি মছলা নাই, কম মছলাতে বনাইছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি মোৰ চেনেলত আপুনি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।